খুব ভাল উপকাৰিতা আছে ইয়াৰ খুব ভাল কলগেট নমস্কাৰ JMS নেটৱৰ্ক চেনেলটোলৈ আপোনাক স্বাগতম জনাইছোঁ আমাৰ এই চেনেলটোত কিছুমান নেচাৰেল হেল্থ সাপ্লিমেন্টৰ বিষয়ে জনোৱা হয় লগতে ইয়াক ব্যৱহাৰ কৰি কেনেকুৱা ফলাফল পাইছে তাৰ বিষয়ে দিয়া হয় যদি চেনেলটো আপোনাৰ বাবে উপকাৰী হয় তেন্তে সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে আমি আপলোড কৰা ভিডিঅ'টোৰ নটিফিকেশ্যন আগতে পায় যদি আপোনাৰ বা আপোনাৰ পৰিয়ালত শাৰীৰিক সমস্যা আছে তেন্তে আপুনি কমেন্ট কৰি জনাব পাৰে ভিডিঅ'টো শেষলৈকে চাব যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব দেৰি নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ ওলাইছোঁ নমস্কাৰ বন্ধু বান্ধৱীসকল আজিৰ এই ভিডিঅ'টোত মই ক্ৰিষ্টা ডেণ্টেল ক্ৰীমটোৰ উপকাৰিতাৰ বিষয়ে জনাব ওলাইছোঁ কিন্তু ইয়াৰ আগতে ক্ৰিষ্টাৰ ওপৰত এজন ব্যক্তিয়ে এটা মন্তব্য আগবঢ়াইছে আৰু তেওঁ কি মন্তব্য আগবঢ়াইছে সেই বিষয়ে জানি লওঁ আহক নমস্কাৰ মোৰ নাম শ্ৰী শশী দলে মই এইটো কলগেট আজি 6 মাহমান ইউজ কৰি আছোঁ মোৰ এইফালে খুব মানে ভাল জিৰণি খিষ্টা এইটো চাব পাৰে দেই খুব ভাল উপকাৰিতা আছে ইয়াৰ খুব ভাল কলগেট যদি দাঁত পোকে খাইছে তেতিয়াহ'লে পোক চোক সব মৰি যাব আৰু খুব ভাল নমস্কাৰ ভিডিঅ'টোত ব্যক্তিজনে ক্ৰিষ্টা প্ৰডাক্টটো ভাল বুলি কৈছে যিহেতু তেওঁ 6 মাহ ধৰি ব্যৱহাৰ কৰি আছে আৰু ইয়াৰ পৰা তেওঁ উপকৃত হৈছে আৰু ইয়াৰ কি উপকাৰী গুণ আছে সেই বিষয়ে জনাব লৈছোঁ ইণ্ডিয়াৰ ফাৰ্ষ্ট সুগাৰ ফ্ৰী ফ্ল'ৰাইড ফ্ৰী SLS ফ্ৰী টুথপেষ্ট ইয়াৰ বাবে 2018 চনত ক্ৰিষ্টাই নাম্বাৰ 1 টুথপেষ্ট ব্ৰেণ্ড হিচাপে স্বীকৃতি পাইছে এতিয়া সুগাৰ ফ্ৰী ক'বলৈ গ'লে আপুনি এই টুথপেষ্টটো ইউজ কৰিলে মিঠা নাপায় ফ্ল'ৰাইড ফ্ৰী মানে হৈছে কি আপোনাৰ ফ্ল'ৰাইড এনেকুৱা এটা কেমিকেল হয় যিটোৰ কাৰণে আজিৰ ডেটত আপোনাৰ কেঞ্চাৰ ফৰ্মটো বেছি হ'বলৈ ধৰিছে আৰু তৃতীয়তে হৈছে আপোনাৰ SLS ফ্ৰী ছ'ডিয়াম লুৰেট ছালফেট বুলি কয় যাক ফেনাবৰ কাৰণে ব্যৱহাৰ কৰা হয় আৰু এই বস্তুটোৱে কি কৰে আমাৰ মুখৰ পৰা যিটো লালতি ওলায় সেই লালতি ওলোৱা ক্ষমতাটো ই হ্ৰাস কৰে ইয়াৰ ফলত আমাৰ বহুতো কিছুমান সমস্যাই দেখা দিয়ে দ্বিতীয়তে ইয়াক যদি আপুনি কণ্টিনিউ ব্যৱহাৰ কৰি থাকে তেন্তে আপোনাৰ দাঁতৰ বিষ নহয় যদিও আপোনাৰ দাঁত পোকে খোৱা আছে দাঁতৰ গুৰিৰ পৰা তেজ ওলায় বা ব্ৰাছ কৰিলে তেজ ওলায় এনেকুৱা সমস্যা থাকিলেও ই ভাল কৰিব পাৰে দাঁতৰ আলু ফুলা দাঁতৰ পৰা পুজ ওলোৱা সমস্যা থাকিলেও ই ভাল কৰিব পাৰে মুখৰ পৰা দুৰ্গন্ধ ওলোৱা দাঁত লৰা সমস্যা থাকিলেও ই ভাল কৰিব পাৰে ঠাণ্ডা বস্তু খালে যেনে আমাৰ দাঁতবোৰ খিৰখিৰাই থাকে যাক সেনচিটিভ প্ৰব্লেম বুলি কোৱা হয় এই সমস্যাটো ই ভাল কৰিব পাৰে এনে বহুত কিছু গুণ ক্ৰিষ্টাৰ ওচৰত আছে সেয়ে ভিডিঅ'টো যদি কাৰোবাৰ উপকাৰ কৰিব বুলি ভাবে তেন্তে ভিডিঅ'টো আপুনি শ্বেয়াৰ কৰিব আৰু অলৰেডি এই প্ৰডাক্টটো ব্যৱহাৰ কৰি বহুত কিছু মানুহে ইয়াৰ ৰিজাল্ট পাইছে অলৰেডি মই JMS নেটৱৰ্ক চেনেলটোত এই বিষয়ে মই আপলোড কৰিছোঁ প্ৰয়োজন হ'লে যোগাযোগ কৰিব ধন্যবাদ